গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ অন্তৰ্গত নগৰ বুঢ়া নামঘৰত গ্ৰীষ্মকালীন শিবিৰ হিচাপে যোগাসন, ফুল, মহাপুৰুষীয়া গীত, নাট আদিৰ প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱা হৈছিল। 1 তাৰিখৰ পৰা আমি 30 জুলাইলৈকে এই অনুষ্ঠানভাগি চলাই যাম আৰু আজি মধ্যকালীন হিচাপে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমাৰ সঞ্জীৱনী বৰা বাইদেউ যোগ প্ৰশিক্ষক আহিছিলে। লগতে বাকী 2জন গুৰু ফুলবাদন তথা নৃত্যৰ মন্টু গগৈ আৰু ৰেৱ চুতীয়া তেখেতলোকেও আহি তেওঁলোকৰ যিখিনি গীত, নৃত্য, ফুলবাদন আদি ইয়াতে প্ৰদৰ্শন কৰিলে। আমি গাঁওবাসীয়ে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে যিখিনি শিকিবলগীয়া আছে সেইখিনি যথেষ্ট শিকিছে। আমি 3গৰাকীকে ধন্যবাদ জনাইছোঁ। লগতে যিখিনি তেওঁলোকে শিকিলে সেইখিনি ভৱিষ্যতে যদি এনেধৰণে আগবঢ়াই লৈ গৈ থাকে নিশ্চয় সমাজখন উন্নতি হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ আৰু মই সকলোকে শ্ৰদ্ধা জনাই আজি উৰিয়ামঘাট সোণালী বুঢ়া নামঘৰৰ প্ৰাংগণত যি গ্ৰীষ্মকালীন এমাহ জোৰা যি প্ৰশিক্ষণ হৈ আছে, ফুলবাদন প্ৰশিক্ষণ, নৃত্য প্ৰশিক্ষণ আৰু আমাৰ যোগৰ প্ৰশিক্ষণ, আৰু এই প্ৰশিক্ষকসকলকো মই শ্ৰদ্ধা জনাইছোঁ কাৰণ তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে আগবঢ়াই নিছে বা মহাপুৰুষীয়া সংস্কৃতিলৈ যিটো লোপ পাইছে বৰ্তমান, কিন্তু সেয়া তেওঁলোকে ধৰি ৰাখি বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে আগুৱাই নিছে, গতিকে তাৰ কাৰণে তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু স্থানীয় সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ এটা ভাল আদৰ্শ ইয়াতে প্ৰতিষ্ঠিত হৈছে। আৰু যোগৰ দ্বাৰা যিহেতুকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ঈশ্বৰমুখীটো হ'বই, তাৰ লগতে স্বাস্থ্য, মন, আত্মা সকলোখিনি ঠিক হ'ব আৰু ভৱিষ্যতে একোজন ভাল নাগৰিক হ'ব তেওঁলোক। গতিকে ইয়াত যিকেইটা ব্যৱস্থা মই আজি দেখিলোঁ, আজি কৰ্মশালাৰ অন্তত যিখিনি আমি দেখিবলৈ পালোঁ, সঁচাকৈ মই অভিভূত হৈ গৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন যে খুব সৰ্বাংগ সুন্দৰ হ'ব সেইটো ধুৰুপ হৈ পৰিছে। গতিকে মই ভাবিছোঁ এইখিনি কথা যদি তেওঁলোকে প্ৰতি বছৰ এনেকৈ গ্ৰীষ্মকালীন সময়টো যদি ভাল কামত ব্যৱহাৰ কৰে, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্ম খুব ভালদৰে আগবাঢ়ি যাব। আৰু পঢ়া শুনাৰ লগতে স্বাস্থ্যৰ কথা থাকে, গতিকে যোগাসনটো যিহেতুকে হাতত লৈছে, গতিকে সেই স্বাস্থ্যই তেওঁলোকৰ মন ভাল কৰাত সহায় কৰিব আৰু মন ভাল হ'লে তেওঁলোকৰ প্ৰতিটো বিষয়ত খুব সুখ্যাতি অৰ্জন কৰিব বুলি